আহ, আপুনি আচৰিত হ'ব আৰু লগতে ময়ো আচৰিত হোৱা আজি এটা সাংঘাতিক আপোনালোকক কথা কওঁ যে আমাৰ নিচিনা মধ্যবিত্ত বা আমাৰ নিচিনা মধ্যবিত্ত পিছপৰা শ্ৰেণীৰ লোকসকলে বহুত বেছি পঢ়া শুনা কৰি মোৰ বোধে লাভ নাই। কিয় কৈছোঁ হয়তো আপুনি আচৰিত হৈছে। এইটো কাৰণে কৈছোঁ যে আমি বহুত বেছি পঢ়ি শুনি লাভ নোহোৱা কাৰণটোৱে হৈছে আমি বহুত বেছি পঢ়া শুনা কৰাৰ পাছত আমাৰ মা দেউতাসকলে বহুত টকা পইচা খৰচ কৰি আমাক বহুত বেছি পঢ়ায়, যেনে MA পাছ BA পাছ বা তাতোতকৈ ওপৰ লেভেলত পঢ়াই আমাক পঢ়োৱাৰ পিছত আমাক এটা চাকৰিৰ কাৰণে আশা কৰে। আমি যেতিয়া নেকি বহুত বেছি পঢ়াৰ পাছত আমি এটা চাকৰি কৰিম তেতিয়া মা দেউতাই সন্তুষ্ট হয় বা আমি নিজে সন্তুষ্ট হওঁ, আমি নিজকে জীৱনটোত ছাকচেছ হোৱা বুলি ভাবোঁ। কিন্তু যদি বহুত বেছি পঢ়াৰ পাছতো যদি আমি এটা চাকৰি নাপাওঁ আৰু চাকৰি নোপোৱাৰ পাছত চাওকচোন কিমান এটা মানে ভাবিব নোৱাৰা আমাৰ মনৰ মাজত সংকোচ ভাৱ, আমাৰ মনৰ মাজত এটা বেদনাদায়ক উদ্বেগ সৃষ্টি হয়। আমি ভাবিব নোৱাৰোঁ, আমাৰ মা দেউতাকো আমি ভাবিব নোৱাৰোঁ, ইমান ডাঙৰ এটা উদ্বেগ সৃষ্টি হয় যে বেদনাৰ কি ক'ম এতিয়া, মানে কিমান এটা মনৰ বেয়া ভাৱ এটা সৃষ্টি হৈ যায় যে পঢ়া শুনা কৰাৰ পাছত আমি একো এটা কৰিব নোৱাৰিলে, এটা চাকৰি আমি যোগাৰ কৰিব নোৱাৰিলোঁ। সঁচাকৈ ইয়াতকৈ ডাঙৰ দুখজনক কথা বা ইয়াতকৈ ডাঙৰ দুখজনক ঘটনা একোৱেই হ'ব নোৱাৰে। চাওক, এজন অশিক্ষিত ল'ৰা বা কম পঢ়া শুনা কৰা ল'ৰাৰ পইচা ইনকম কৰা হাজাৰটা ৰাস্তা আছে, কিন্তু এজন বহুত বেছি পঢ়া শুনা কৰা শিক্ষিত ল'ৰা পইচা ইনকম কৰা ৰাস্তা হাজাৰটা নাই। এটা দিশে আছে, সেয়াই চাকৰি কৰিব লাগিব, নহ'লে বহুত ডাঙৰ বিজনেছ কৰিব লাগিব। আৰু আমাৰ নিচিনা মধ্যবিত্ত ল'ৰা বা আমাৰ নিচিনা মধ্যবিত্ত মানুহৰ কাৰণে এটা বহুত ডাঙৰ বিজনেছ কৰিব পৰা অপশ্যন কেতিয়াও হ'ব নোৱাৰে। এটা চাকৰি কৰিব পাৰিম বা বহুত বেছি পঢ়া শুনা কৰাৰ পাছত আমি এটা চাকৰি কৰিব পাৰিম, কিন্তু যদি চাকৰিটো নাপালে এটা বিজনেছ কৰিব পৰা সক্ষম নাথাকে। আৰু আনহাতে আমি বহুত বেছি পঢ়া শুনা কৰাৰ পাছত আমি এটা সৰু সুৰা কিছুমান কাম কৰিবলৈ আমাৰ সংকোচ ভাৱ হয়। আমাৰ মা দেউতাও নিবিচাৰে এটা সৰু সুৰা কাম কৰা, বা আমি নিজেও সংকোচ কৰোঁ, লাজ কৰোঁ। এইটো বাস্তৱ কথা। কিছুমানে ক'ব পাৰে এইটো বাস্তৱ নহয়, পঢ়া শুনা কৰাৰ পিছত আমি সৰু সৰু কাম কৰিব পাৰোঁ আমি, কিন্তু বহুতে কৰিব নিবিচাৰে, বহুতে নকৰেও, ঘৰতে বহি থাকিব, লাগিলে চাকৰিৰ কাৰণে অপেক্ষা কৰি থাকিব। চাকৰিৰ কাৰণে অপেক্ষা কৰোঁতে আধা বয়স যাবগৈ, কিন্তু তথাপি সৰু সুৰা কাম, খেতিয়ে হওক, সেয়া লাগিলে ব্যৱসায় বাণিজ্য, সৰু সুৰা ব্যৱসায় হওক, কৰিবলৈ নিবিচাৰে। কিন্তু যদিহে আপুনি কম শিক্ষিত, কম পঢ়া শুনা কৰিছে, একেবাৰে নপঢ়াও ল'ৰা ছোৱালী আছে, কিন্তু ইয়াৰ কাৰণে হাজাৰটা অপশ্যন আছে আৰু বৰ্তমান সময়তো হাজাৰটা কাম কৰি আছে নপঢ়া নুশুনা। সেয়া লাগিলে উদাহৰণ মই নিজকো দিব বিচাৰোঁ। ময়ো মানে যিকোনো এটা কাম কৰিবলৈ সংকোচ নকৰোঁ। সেয়া লাগিলে পথৰ কাষত চব্জি বিক্ৰী কৰা, এখন সৰু সুৰা ঘুমটি দোকান দিয়া, খেতি কৰা, এয়া মানে সৰু সুৰা কামবোৰ কৰিবলৈ মই কেতিয়াও সংকোচ নকৰোঁ। সেইটো কাৰণে কওঁ, আমাৰ নিচিনা মধ্যবিত্ত লোকসকলে কেতিয়াও মানে বহুত বেছি পঢ়ি লাভ নাই। এইখিনি কথাকে আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ।